মোবাইল এটাতকৈ আপোনাৰ কণ্টেক্ট নাম্বাৰ আৰু তাত থকা ফটোবোৰ সেইবোৰৰ বেছি মূল্য। কাৰণ আপোনাৰ মোবাইলটো আপুনি নতুনকৈ কিনিব পাৰিব, কিন্তু তাতে থকা ফটোজ তাৰ পাছত আপোনাৰ কণ্টেক্ট নাম্বাৰবোৰ সেই মোবাইলটোৰ লগতে গুচি যায়। আজি মই আপোনালোকৰ ওচৰত এনেকুৱা এটা ট্ৰিক আনিছোঁ, যাৰ জৰিয়তে আপোনাৰ মোবাইল হেৰাই গ'লেও আপোনাৰ ফটোজ আৰু কণ্টেক্ট নাম্বাৰ কেতিয়াও নেহেৰায়। প্লে ষ্ট'ৰৰ পৰা গুগল ফটোজ বুলি আপোনালোকে ডাউনলোড কৰাই ল'ব। ইয়াত কি কৰিব লাগে আজি আপোনালোকক মই দেখাই আছোঁ। আপুনি গুগল ফটোজটো ডাউনলোড হোৱাৰ পাছত প্ৰথমতে আপোনালোকে এপটো অ'পেন কৰিব। অ'পেন হোৱাৰ পাছত আপোনালোকে এনেকুৱা দেখিব, এলাও মাৰিব আপোনালোকে। টাৰ্ণ অন বেকআপ বুলি আপোনালোকে ক্লিক কৰাৰ পাছত ইয়াত অপশ্যন আছে যে হাই কোৱালিটি, তাত আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনালোকে ইয়াত ক্লিক কৰিব, কৰি পেলাই আপোনালোকে কনফাৰ্ম টিপিব। কনফাৰ্ম টিপাৰ পাছত আপোনালোকে কি কৰিব, নেক্সট টিপিব। নেক্সট টিপি পেলাই ডান মাৰিব। কিছু সময় লোডিং হোৱাৰ পাছত ফটোছৰ কামটো ইয়াতে শেষ হ'ল। এনেকুৱা আহি যাব ফটোবোৰ। তাৰ পাছৰ পৰা আপোনালোকৰ যিমান আপুনি মোবাইলত ফটো উঠে চব ইয়াতে অট'মেটিকলি আপডেট হ'ব। নেক্সট আহিল আপোনালোকৰ কণ্টেক্ট নাম্বাৰ। আপোনালোকৰ কণ্টেক্ট নাম্বাৰবোৰ ছেভ সকলোৱে কৰে, কিন্তু আজি মই দেখাম যে আপোনালোকে কণ্টেক্ট নাম্বাৰবোৰ কেনেকৈ ছেভ কৰিব। আপুনি ফাৰ্ষ্টতে যিকোনো এটা কণ্টেক্ট নাম্বাৰ লওক। নাম্বাৰটো লৈ পেলাই আপুনি কি কৰিব, আপুনি ডিটেইলছবোৰ ফিল আপ কৰিব। তাতে ওপৰত যে দেখাই আছে ছেভ টু গুগল, তাতে ক্লিক কৰি পেলাই আপুনি প্ৰথমতে বেলেগ থাকে, মই এতিয়া গুগলত ছেভ কৰোঁ, সেইকাৰণে মই গুগল কৰি ৰাখিছোঁ। আপোনালোকৰ যদি বেলেগ কিবা থাকে তাক চেঞ্জ কৰাই আপুনি গুগল কৰাই ল'ব। গুগল কৰাই পেলাই আপুনি কণ্টেক্ট নাম্বাৰবোৰ যিমান ছেভ কৰিব, আপোনাৰ সকলো কণ্টেক্ট নাম্বাৰবোৰ গুগলত ছেভ হ'ব। আপোনাৰ এনেকৈ কি হ'ব, ফোনটো যদি হেৰাইও যায় তে আপুনি যেতিয়া আপোনাৰ ইমেইল আইডি মাৰি দিব নতুন ফোনত, তে অট'মেটিকলি আপোনাৰ যিখিনি কণ্টেক্ট নাম্বাৰ আপুনি গুগলত ছেভ কৰিছিলে সেইখিনি আহি যাব আকৌ, আৰু ফটোজবোৰো আহি যাব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, ধন্যবাদ।